এইফালে আজি এই পাৰকেইটাক গা ধুওৱা হ'ব মানে এইকেইটা কিমান লেতেৰা হৈ গ'ল দেখিছেনে এটাক এতিয়া ধুইব লাগিব এইফালে পাৰকেইটা ধৰিবলৈ আহিছোঁ মানে এইকেইটা বৰ হাৰামি হৈছে ধুইলৈ দেখিছানে এইফালে ইয়াক ধৰিলে এইফালে আমাৰ বগী বেগ ধৰিবলৈ আছে দেই এটাক গা ধুৱাই দিম পুৰা মোক কলিজাজনী ৰবা দেই এইফালে কেনেকৈ পাৰ গা ধুই আছে দেখিছেনে এই পাৰকেইটা মানে আমাৰ চৰাই নহয় মানে আমাৰ মানে ঘৰৰ কি বুলি কয় ছোৱালী ছোৱালীহে মোৰ ছোৱালী পূৰা এনেকৈ চাবোন মাৰি দিছে দেই গাইজ এইফালে দেখিছেনে এই জেওৰাত ডিঙি সোমোৱাই পেলাই ওলাব নোৱাৰা হ'ল এইটো আমাৰ ছাগলীটো ৰ উলিয়াই দিছোঁ যা 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 তললৈ ডুব পাবি চাওঁ কেনেকৈ ওলাব এতিয়া ইয়াৰ এইটো মানে যা এতিয়া যা এইটো ওলাই গ'ল মাহঁতৰ কিবা কাপোৰ ল'ব লগা আছিলে সেইকাৰণে এই দাদাজনক ৰাস্তাতে লগ পাই পেলাই আমাৰ মায়ে ঘৰলৈ মাতি আনিছে এতিয়া কিবাকিবি কিনিব চাগে আৰু আমাৰ জান আকৌ বাহিৰলৈ ওলাই অহাই নাই নহয় কিবা কৰি আছে ভিতৰত গাইজ আমাৰ জানো এতিয়া ওলাই আহিলে দেই ভিতৰৰ পৰা এতিয়া এইবোৰ কাপোৰ দেখাই আছে দাদাজনে তাইও চাই আছে কেনেকুৱা কাপোৰ বা পচন্দ কৰে তাইহে জানিব আৰু কাপোৰ কিনা হৈ গ'ল দেই এইফালে চাওকচোন কিমান ভাল পাইছে তাই কাপোৰ কিনি দিয়া দেখি একেবাৰে বুকুৰ মাজতে লৈ আছে মানুহজনীয়ে ইমান আশা কৰি নাৰিকল খাম বুলি নাৰিকলটো কাটিলে কিন্তু গাইজ নাৰিকলটো বা ভালকৈ পানীয়ে নোলালে এয়া চাওকচোন মাত্ৰ একাপ পানীহে ওলালে গাইজ মই এতিয়া চৰ্টৰ ওপৰত আছোঁ এইফালে তলত আইতা বহি আছে চাওক মই মানে জলফাই শুকুৱাবৰ কাৰণে আহিছিলোঁ অলপ পাছতে জলফাই আচাৰ বনাব মানুহজনীয়ে সেইকাৰণে জলফাইখিনি বইল কৰি পেলাই শুকুৱাবলৈ দিছে ইয়াত এয়া চাওক শুকুৱাই মেলি লৈ আনিলোঁ তাৰপাছত মানুহজনীয়ে ধুনীয়াকৈ তেলত ডুবাই ল'লে তাৰপিছত এয়া জলকীয়া দি দিছে পূৰা জ্বলা হ'ব কিন্তু ন কিমান জলকীয়া দি দিলে গাইজ আমাৰ এতিয়া জলফাই আচাৰ বনাই হৈ গ'ল আৰু ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই